साखोन सिखोन भारत मिशनजों लोब्बा लाखिनानै दिनै गसाइगाव सोहोराव गसाइगाव पुलिस आरो VDPनि सोद्रोमाफोरा साखोन सिखोन खालामनाय हाबाफारि लायो। बिथांमोना गसाइगाव सोहोरनि हाथाइसालि, पुलिस थाना आरो गसाइगाव सारियालि ओनसोलाव सिबस्रांनानै साखोन सिखोन खालामो। साखोन सिखोन सिबस्रांनाय हाबाखौ मावदोंमोन गसाइगाव थानानि पुलिस बिबानगिरि अमरज्योति बायलुंनि दैदेननायाव। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি সপোন আছিলে যে আমাৰ স্বচ্ছ ভাৰত হ'ব, এটা অভিযান চলি আছে আৰু এইটো অলৰেডি হৈ থাকে, মাজে মাজে হৈ থাকে। আমি সেইটো কাৰণে ভাবিলোঁ আমাৰ VDP গোসাইগাঁও আৰু প্লাছ আমাৰ পুলিচে মিলি পিনে গোসাইগাঁও টাউনখন দেখা যায় যে মঙলবাৰ বজাৰ হয়, বুধবাৰ বৰ পৰিত্যক্ত অৱস্থাত লেতেৰা হৈ থাকে। গতিকে আমি বুধবাৰ দিনটো সেইটো কাৰণে বাছি লৈছোঁ যে এইটো এটা টাউনখন আমি যদি ক্লিননেছ কৰোঁ, ভাল হওক, ধুনীয়াকৈ এখন দেখি পায় চব চাফ চিকুণ হয়। কিন্তু ইয়াত মিউনিচিপালিটি আছে যদিও তেওঁলোকে ইমান ধৰণৰ চাফা কৰি থৈ নাযায়। দেখা যায় যে গোটেই টাউনখন একদম লেতেৰা হৈ থাকে, কৰ্ণমজৰ পৰিৱেশ, জাবৰ জোঁথৰ পৰি থাকে। সেইটো কাৰণে আমি গোটেই VDPখিনিক অৰ্গেনাইজ কৰি পিনে এটা দিন হৈছে আৰু অহা 29 তাৰিখে আমাৰ VDP দিৱস আহি আছে আৰু 26 জানুৱাৰী আছে। সেইটো কাৰণে আমাৰ এইবোৰ প্ৰগ্ৰেম চলি থাকিব। আমি ভাবিছোঁ আকৌ নেক্সট এটা দিনত 26 জানুৱাৰীত প্ৰগ্ৰেম এটা ল'ম। ধন্যবাদ দিছোঁ গোসাইগাঁও থানা OC ডাঙৰীয়াক আৰু সমূহ আমাৰ VDPৰ কৰ্মকৰ্তাসকলক। আৰু আপোনালোকে আমাৰ এই আজিৰ যি অভিযান, চাফাই অভিযানত যি আপোনালোকে আজি আমাক আগুৱাই ল'বৰ উদ্দেশ্যে আমাৰ লগত কথা পাতিছে, সেইকাৰণে মই ধন্যবাদ দিছোঁ। गसाइगावनिफ्राय सनाराम मुसाहारिनि रिपर्ट, समनि रादाब।